So hi guys, my name is Akash and welcome back again to my second YouTube channel. So কি খবৰ আপোনালোকৰ? বঢ়িয়া, বহুত বঢ়িয়া, মজা, বহুত বেছি মজা। And I hope যদি আপোনালোক সবাই ভালে আছে আৰু ময়ো ভালে আছো। So আজি আমি যাম IIT Alcheringa. So basically এবাৰ Alcheringa অলপ বেলেগ টাইপকে হৈ আছে, লাইক লাষ্ট টাইমৰ দৰে সব পাব্লিক আহিব নোৱাৰে, এবাৰ অকল কলেজ ষ্টুডেণ্ট কেইটাৰ কাৰণে, বাট এজ এ ডান্স বেটেলৰ কাৰণে আমাক ইনভাইট কৰিছে আৰু বহুত কেইটা ক্ৰুক ইনভাইট কৰিছে। সো আমি গৈ আছোঁ আজি পাৰফৰ্ম কৰিব তাতে, লাইক ডান্স বেটেল কৰিব। সো কি হয় কি নহয় গোটেই দেখাব ট্ৰাই কৰিম এইবাৰ, কাৰণ বহুত মানুহে এইবাৰ দেখা নাপাব Alcheringa নৰ্মেল পাব্লিকবিলাকে। সো আৰু এইবাৰ মানে অনলি কলেজ ষ্টুডেণ্টৰ কাৰণে ৰাখিছে, বাট ডান্স বেটেলৰ কাৰণে ইনভাইট কৰাৰ কাৰণে আমি চাবলৈ পাম। সো মই চাবলৈ পাম, তো তেতিয়াহ'লে আপোনালোককো দেখাই আছোঁ। সো লেটছ গো। সো ৰাইট নাও আমি এতিয়া আছোঁ আন্নাদি ঘৰত, চবে ওলাই আছে। তো শাৰ্প 1 PM আমাক গৈ পাব দিছে, বাট আমাৰ কোনো ৰেডি হোৱাই নাই। এইটো চবেই জানে ইণ্ডিয়ান টাইমত এনেও বেটেল ষ্টাৰ্ট নহয়। চ' এইটো ওলোৱালৈকে ৰখোঁ অলপ টাইম, তাৰপিছত মই চবকে লগ কৰাই আছে তাকে। That's why I hate Maligaon for this fucking reason. तेरी मेरी तेरी यादों के साए, लबों पे तेरी मेरी बात ले आए हाय। जो आए तू कभी तो फिर लौट ना जाए जो कभी तो फिर जान ले जाए हाय। অলৰাইট গাইজ, তো মই অহা কথা আছিলে ফেৰীত, কিন্তু মই মোৰ পাৰ্চনেল ৰেপিডো ড্ৰাইভাৰ পাই গ'লোঁ। এইটো হ'ল লাভ। জ্বলি গৈছা তুমি মানুহটো জুই নহয়, সেইকাৰণে তোমাক স্ক্ৰীনো জ্বলাই দিয়ে। আহি পালোঁ IIT কেম্পাছৰ ভিতৰত, কিন্তু আমি বহুত বেছি দুখত আছোঁ, কাৰণ বিকজ আমি আমাৰ লগৰ এটাক ইয়াতে এৰি থৈ যাব লগা হৈছে, যোনটো আমাৰ বাহনটো যোনে আমাক ইমান দূৰৰ পৰা লৈ আহিলে আৰু আপোনালোকক ইমান ধুনীয়া ধুনীয়া ভিউকেইটা দেখালে। তাৰ ৰেজিষ্ট্ৰেশ্যনটো কেম্পাছত নহ'লে এতিয়া আমি কেম্পাছত খোজকাঢ়ি যাব লগা হৈছে। বহুত দূৰ কা চাফাৰ মই দেখাই আছোঁ কিমান দূৰ, ইমান দূৰৰ চাফাৰ। ক'ত যাব লাগিব আমি নিজে নাজানো, খোজকাঢ়ি গৈ থাকিব লাগিব। তো তেতিয়াহ'লে আমি খোজকাঢ়ি গৈ থাকোঁ আৰু কেম্পাছটো এনজয় কৰোঁ আৰু তেতিয়ালৈকে তোমালোকেও ভিডিঅ' চাই কেনে এনজয় কৰা। লেটছ গো। অ'কে গাইজ, বহুত টাইম খোজকাঢ়াৰ পিছত আমি আহি পালোঁ য'ত আমাৰ আজি বেটেলটো হ'ব। তো লোকেশ্যনটো মই দেখাই আছোঁ কেনেকুৱা। একচুৱেলি আমি আহিছিলোঁ চিধা ভেনিউত, বাট ভেনিউত আহিব পৰা নাই, কাৰণ এতিয়া আমি প্ৰথমত ডিছকাশ্যন চলিব বোলে, কিবা ক'ব, অলপ চিল কৰিব, তাৰপিছতহে যাব মানে বেটেল ষ্টাৰ্ট হ'ব। তো আহি গ'লোঁ আমি চিধা ভেনিউত। আন্না দি তোমাক কেনেকৈ লাগি আছে, তুমি বেটেল কৰিবা এতিয়া? ভাল লাগি আছে। আমি বেছি জোৰছে কথা পাতিব পৰা নাই, বিকজ হি ইজ ব্ৰিফিং আছ এণ্ড উই আৰ চ' লেট গৰম লাগিছে। গৰম লাগিলে ক'বা নাচনি, আনি দিম ঠাণ্ডা পানী। তুমি কিবা ক'বা নেকি? কিবা এটা কৈ দিয়া, বডি এটা দেখাইছে যে। আমি Warriors around, don't get caught in the mosh pit. Fuel to the fire, ain't nobody can stop it. Trouble in my city, but you know I'm across it. Got a 40 on my hip and I'm liable to spark it. এইটো চাওক, আমাৰ DJ আশ্ৱান ইমান ধুনীয়াকৈ বহি আছে বেচেৰা, চৰি খাৰা হৈ আছে। বহুত বেছি টেনশ্যনত আছে বেচেৰা। সি এতিয়া ভাবি আছে কি বজাম কি নবজাম, কৰোণাৰ কাৰণে মাস্কো হাতত লৈ বহি আছে। अब কাহি বাতাই इसको, बहुत बड़ा दुविधा आई मीन। तो
duck, I squeeze, now you invisible. I'm not afraid of getting physical. All these different chemicals are fogging up my visuals. Bloods on my hands, got slugs on my gunners. Yo, we notorious, we ain't no runners. Bloods on my hands, got slugs on my gunners. Yo, we some warriors, they ain't called gunners. Bloods on my hands, got slugs on my gunners. Bloods on my hands, got slugs on my gunners. Put on my strap, put on the beam, put on the map, put on my team. Take out every motherfucker in between, know what I mean? Better myself, better my aim, better my rap, better my name. Killing rappers on my hang, I'm by their chains for the fame. Never thought I would it, now I'm running this. You don't wanna follow me, I'm up in front of this. Iron in the trouble with the troops, trying to get it what it does. Battling and I ain't never lose, we some motherfucking warriors. বেটেল হাৰাৰ পিছত কেনেকুৱা লাগি আছে? Very happy and satisfied ওকে because we did a good job. ওকে বেটেল হাৰাৰ পিছত কেনেকুৱা লাগি আছে তোমাৰ? একদম বঢ়িয়া। তোমাক কেনেকুৱা লাগি আছে? এনেকাই এনেকাই। See you next year. অনুগ্ৰহ কৰি মন কৰিব ট্ৰেইন নম্বৰ 1 2 2 3 5 0 ডিব্ৰুগড় টু নিউ দিল্লী ট্ৰেইনখন 2 নম্বৰ প্লেটফৰ্মত আহি আছে। হাৰি কেনেকুৱা লাগিছে? আমি ইউজ কৰি গ'লো ক্ৰু অন ক্ৰু সদায় হাৰোৱে ৰিজন আছে ৰিজন চেম কোৱা তুমি অথনি একো কোৱা নাই প্লিজ। ইমান দূৰ ট্ৰেভেলিং কৰি আহোঁ, কষ্ট কৰি আহোঁ, এনেকুৱা যদি হয় কিন্তু মই আপলোড কৰিম। লাভ নাই ডিচিজন, আমি ৰিপ্লাই ইয়াত নিদিওঁ, ৰিপ্লাই তাত অডিয়েঞ্চে দি দিলে। অলৰাইট গাইজ, চ' আমাৰ হৈ গ'ল বেটেল। তো আমি হাৰি গ'লোঁ টপ 4ত, ওলাই গ'লোঁ। সিহঁতে হাৰিলে ফাইনেন্সত, বাট ন' ইছ্যুজ। আমি এনজয় বহুত কৰিলোঁ আৰু মানুহে বহুত বেছি ছাপৰ্ট কৰিলে। মানে এই ভাইবটো মেটাৰ্ছ কৰে নহয়, বাট মই ভাবিছিলোঁ বহুত ডাঙৰ অডিটৰিয়াম ইয়াত মানে এনেকুৱা চিন নহ'ব, কাৰণ ষ্ট্ৰীটত হ'লে বেলেগ হয় আৰু ষ্টেজত হ'লে বেলেগ হয়, বাট ইয়াত ভাইবটো বহুত বেছি বঢ়িয়া আৰু ফ্ৰেছ আছিলে, সেইটো কাৰণে বেছি ভাল লাগিছে। চ' এতিয়া ভাবিছোঁ আমি অলপ ফুৰিম, ফুৰি কিনে চিধা আমি যাম ৰুম। এতিয়ালৈকে ভিডিঅ'টো চাই থাকোঁ। আই হোপ আপোনালোকে এনজয় কৰি আছে আৰু মই বহুত বেছি এনজয় কৰি আছোঁ। বহুত কষ্ট দেই, নেটৱৰ্ক চেটৱৰ্ক নাথাকে। তাত কিয় নাপাবা? নাপাম। নেটৱৰ্ক তুমি আৰামছে পাই যাবা, কাৰণ এইটো জাগাটো অবভিয়াছলি তোমাৰ ঘৰতছে বেছি ফাষ্ট নেট চলিব ইয়াতে। তো এতিয়া আমি গৈ আছোঁ ইয়াত। এতিয়া আমি আহিছোঁ খাবৰ কাৰণে, কাৰণ বহুত বেছি নাচি বহুত বেছি ভাগৰি গ'লোঁ। চেম ভাগৰিছে নে নাই? বহুত। সেইটো কাৰণে আমি এতিয়া খাম আৰু ভাল লগা নাই, এইটো নক'বা, এইটো নিদিয়ে। এতিয়া আমি গৈ আছোঁ চিধা ঘৰ। এণ্ড থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দিছ ভিডিঅ'। এণ্ড আই আপোনালোক ভিডিঅ'টো ভাল লাগিছে, ভাল লাগিলে কি কৰিব লাগে আপোনালোকে যেনে লাইক কৰিব, কোনটো পাৰ্ট ভাল লাগিছে বেছিখিনি কমেণ্ট কৰিব, আৰু যোনে যোনে IITৰ কোন হয়, যদি কোনোবাই মোৰ ছাবস্ক্ৰাইবাৰ আছে তলত yes বুলিলে কৈ দিব, মোক ভাল লাগিব এইটো, কাৰণ IITৰ মানুহে অকল মোৰ ভিডিঅ'টো চাই যদি। চ' য়েছ, আৰু ডান্স ভিডিঅ'ৰ মই মোৰ ৰাউণ্ডছখিনি মই ইনষ্টাগ্ৰামত আৰু ৰিলছত মই আপলোড কৰিম। আৰু কেনেকুৱা লাগিছে আপোনালোকে ইনষ্টাগ্ৰামত কৈ দিব অভিয়াছলি, কাৰণ মই ক'বই নালাগে, কাৰণ মই ভিডিঅ' আপলোড কৰিলে অভিয়াছলি আপোনালোকক ভাল লাগেই, তো মই কি কৰিম। থেংক ইউ ছ' মাছ। চ' লগ পাই আছোঁ এতিয়া নেক্সট ব্লগত। তেতিয়ালৈকে ষ্টে হোম, ষ্টে ছেফ, বাই বাই, পিছ আউট।